নমস্কাৰ, মোৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি মছলা পনীৰনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। মই বনাবৰ বাবে লৈছোঁ বিলাহী 2টা কাটি লৈছোঁ, কাজু লৈছোঁ 5টা, নিমখ, হালধি, ইয়াত আছে গৰম মছলা, জিৰা, বেচন লৈছোঁ এচামুচ, কাশ্মীৰী লাল, মটৰ, ধনিয়া লৈছোঁ হ'ব সময়ত দিবৰ বাবে, লং ইলাচি, তেজপাত। মই আদা নহৰুখিনি পেষ্ট বনাই লওঁ। মিক্সাৰত দি মিহি কৰি ল'ম এতিয়া মই, আৰু বিলাহী কাজুকেইটাও মিক্সাৰত মাৰি অলপ পেষ্ট বনাই ল'ম। ইয়াত অলপ পানী দি ল'ম। মোৰ পেষ্টখিনি তৈয়াৰ হৈ গৈছে। মই বাতিটোত উলিয়াই ল'ম। এতিয়া মই আদা নহৰুখিনি উলিয়াই ল'ম। সকলো ৰেডি হৈ গৈছে। মই এতিয়া বনাবলৈ আৰম্ভ কৰিম। মই প্ৰথমে গেছটো জ্বলাই ল'ম। কেৰাহী গৰম হৈ গৈছে। এতিয়া মই মিঠাতেল ঢালি দিছোঁ। তেল গৰম হ'লে মই পনীৰখিনি আধা ভাজি ল'ম। মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই পনীৰখিনি আধা ভাজি ল'ম। দেখাই আছে, মই অলপ ভাজি দিম। পনীৰ ভাজা সম্পূৰ্ণ হৈ গৈছে। বহুত বেছি ৰঙাকৈ নাভাজোঁ, জোলত দিয়াৰ লগে লগে পনীৰখিনি টান হৈ যায়। মই এতিয়া এইখিনি তেলতে মই মছলাখিনি দি গোটেইখিনি ভাজি ল'ম। লং ইলাচিকেইটাও দি দিছোঁ, তেজপাতকেইটাও দি দিছোঁ। মোৰ এইখিনি ভজা হৈ গৈছে মছলাখিনি। মই এতিয়া বাকীখিনি বস্তু ইয়াতে দি দিম। নিমখটো দি দিছোঁ, মই হালধি দিছোঁ, গৰম মছলা দি দিছোঁ, ইয়াতে জিৰা দিছোঁ, কাশ্মীৰী লালটো ইয়াতে দি দিছোঁ। মই কাশ্মীৰী লালটো দিছোঁ কালাৰটো ধুনীয়া হ'বৰ কাৰণে, ৰঙচুৱা হ'বলৈ। আৰু ইয়াতে বেচন দিছোঁ। বেচন দিলে বস্তুটো ধুনীয়া হয় আৰু খাবলৈও ভাল হয়, ডাঠ হ'ব। মই ইয়াতে এতিয়া মটৰকেইটাও দি দিছোঁ। এতিয়া বিলাহী পেষ্টখিনি ইয়াতে ঢালি দিছোঁ। কাজু বিলাহীটো ইয়াতে গুচি গৈছোঁ। কালাৰটো ধুনীয়া হৈছে। অকণমান ইয়াত পানী দিব লাগিব, কাৰণ পনীৰ দিবলৈ আছেই নহয়। মই এতিয়া ছাইডত পানী গৰম কৰি থৈছিলোঁ। ইয়াত পানী অকণমান এতিয়া দি দিম। বেছি পানী নিদিওঁ, অকণমান কম দিছোঁ। এতিয়া মই এয়া উতলিলে মই তাত পনীৰখিনি দি দিম। উতল হ'লে ঢাকনখন মাৰি থওঁ। ঢাকনাখন দাঙি দিওঁ। এই আঞ্জা উতলি আছে। মই এতিয়া ইয়াত পনীৰখিনি দি দিম। পনীৰখিনি সিজি ডাঠ হোৱালৈ অলপ সময় কেৰাহীখন ঢাকনা মাৰি থৈ দিম। মই এতিয়া ঢাকনাখন দাঙি চাইছোঁ। মোৰ মছলা পনীৰ ৰেডি।
এতিয়া মই ধনিয়া দি দিম। আপোনালোকেও এইদৰে বনাই খাই চাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকেও এনেদৰে বনাই খাই চাব। ময়ো আজি বনাই দেখালোঁ, কেনেকুৱা লাগিছে এবাৰ মোক কমেণ্টত জনাব।